মোৰ গাঁৱৰ ঘৰৰ বাৰীখন অলপ দিন আগত আপোনালোকক দেখাইছিলোঁ নহয়, হাবি হ'ল বুলি চফা কৰিব লাগিব। এয়া মই ইতিমধ্যেই বাৰীখন ঝুৰিয়াই মেলি চফা কৰিলোঁ। দেখিছে তেতিয়া কিমান জংঘল আছিলে, কিমান হাবি আছিলে, এতিয়া চব চফা হৈ গ'ল। আৰু এই মাটিডোখৰ প্ৰায় 10 বছৰমান চফা নকৰাকৈ হাবি বননিয়ে গছ লতাই নধৰা হৈ আছিলে। 10 বছৰ মূৰত এনেকৈ চফা কৰিছোঁ। আৰু নাজানো ইয়াত কি লগালে ভাল হ'ব, তাকে অকণমান চফা কৰি কিনি চেষ্টা কৰিছোঁ কিবা এটা লগাম বুলি। কি ফচল লগালে ভাল হ'ব মই আজিলৈকে ভাবি পোৱা নাই। জনাবচোন দেই অভিজ্ঞসকলে। বিশেষকৈ মোৰ ফেচবুকৰ ফ্ৰেণ্ড লিষ্টত দুজনমান খেতিয়ক আছে, তেওঁলোকে মোক যাতে কমেণ্টৰ দ্বাৰাই পৰামৰ্শ দিয়ে। আৰু এইখিনি পোৱাই মই আপোনালোকক সেই তেতিয়া মোৰ বাৰীখন হাবি হ'ল বুলি দেখাইছিলোঁ, আৰু আজি মুকলি হ'ল। দেখিছে বাৰীখন যথেষ্টখিনি ডাঙৰ, সেয়েহে চফা কৰিবলৈ যথেষ্ট সময় প্ৰয়োজন, এসপ্তাহ সময় লাগিলে। আৰু মাটিডোখৰ ইয়াতে দেউতাৰ দিনত দেউতাই ৰুই যোৱা কমলাবাৰী আছিলে, আৰু এতিয়াও 2-এজোপা কমলা আছে, নথকা নহয়। এয়া কমলা গছ দেখিছে। গতিকে কমলাৰ কাৰণেও উপযোগী বুলি ভাবোঁ। লগতে আৰু কি লগালে ভাল হয় জানো জনাবচোন। কিছু অলাগতিয়াল গছ এতিয়াও আছে, সেইখিনিও অকণমান চফা কৰিব লাগিব, ডালবোৰ দলি কিনি। গতিকে কিমান পাৰোঁ চফা কৰি আছোঁ। এতিয়া অলপ হাবিবিলাক শুকাব ধৰিছে, এইখিনি জমা কৰি কিনি জ্বলাব লাগিব। আৰু যেতিয়া হাবি হৈ আছিলে তেতিয়া হয়তো এনেদৰে ফ্ৰীকৈ খোজকাঢ়ি যাব পৰা নাছিলোঁ। এতিয়া চফা হৈছে, চফা কৰিছোঁ। আৰু যেতিয়া জমা কৰি কিনি যেতিয়া জ্বলাম তেতিয়া আৰু চফা হ'ব। তাৰপাছত ট্ৰেক্টৰে হাল বোৱা হ'ব। আৰু দেখিছে এজোপা বহুত পুৰণি কঁঠাল গছ, আৰু কেইজোপামান আছিলে, বতাহত উঘলি পৰিলে। আৰু ইফালে তামোল আছিলে, তামোল মোৰ সম্বন্ধত ভতিজা দুজনমানে ক'লে দাইটি বোলে তামোলখিনি আমাকে দিয়ক। ইতিমধ্যে তেওঁলোকক তামোল দি দিলোঁ, আৰু তেওঁলোকে তামোল পাৰি আছে। সেয়া জাবৰবোৰ দেখিছে। এতিয়া যিহেতুকে বিহু পালেহি, বিহুৰ কাৰণে অকণমান নেপালী কচু বুলি কওঁ আপোনালোকে কি কয় নাজানে, এনেকুৱা আছে ৰুইছিলোঁ, ইফালেও আছে। গতিকে জনাব কি লগালে ভাল হ'ব। পুৰণা মাটি, গতিকে সকলোৰে পৰা আশা কৰিলোঁ। মোৰ ভাতৃ বন্ধু দুজনমান আছে খেতিয়ক, তেওঁলোকে কমেণ্টৰ দ্বাৰাই জনাব বুলি আশা কৰিলোঁ। বাই বাই।